হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভালে আছে। তো আহি গ'লোঁ আৰু এটা অন্যতম ভিডিঅ'। আজি গৈ আছোঁ ফাংচন। কোন আহিব নাজানো, আজি ফুৰিবলৈ যোৱা। আজি ঘৰ আহিছোঁ 3টা মানত, গম নাপাওঁ। এতিয়া লগৰটো কৈছে ব'লা ফাংচন চাবলৈ যাওঁ। তো ফাংচন চাবলৈ যাম। তো ভাতটো খাই লওঁগৈ আগে। বৰ ভাল লগা নাই গাটো, মানে ট্ৰেইনত আহিলে গম পায় আপোনালোকে কেনেকুৱা। তো ভাতটো খাই লওঁ, পটাপট ওলাই লওঁ আৰু। তো একেষ্টে ফাংচনত লগ পাই আছোঁ আৰু দেই। তো গাইজ ফাইনেলি ভাত চাত খাই ওলাই গ'লোঁ আৰু ব'লক যাওঁ। লগৰটোৱে ফোন কৰি আছে, ৰাস্তাত পদূলিত আছোঁ খুচে, দেখিছে ন। তো ব'লক গৈ একদম চিধা তাতে গৈছোঁ আৰু আন্ধাৰত। ইয়াতে খোজকাঢ়িয়ে যাম, মানে গাড়ী চাড়ী নাই, কি কৰিব, খোজকাঢ়িয়ে যাব লাগিব। তো ব'লক। তো গাইজ আহি এডোখৰ পালোঁ ফাইনেলি, আৰু অলপ দূৰ আছে। এইফালে লগৰকেইটা আছে, বেয়া জমনি হ'ল নহয়। আমি আহিছিলোঁ 5টা, এটা পিছত থাকি আহিলে। মই ঘূৰি চাইছোঁ ক'ত গ'ল, নাই আকৌ গোটেইকেইটা ভগাই গ'লোঁ। ভূতেহে পালে নি আকৌ এইটো ক'ত ৰখি আছিলি? মুতি আছিলি, ক'ব পাৰ ন। ভয় খাই গৈছোঁগৈ এনেই। তো অলপ দূৰ অলপ পালোঁগৈ আৰু, অপেক্ষা কৰক। গাইজ পাই গ'লোগৈ আৰু। এই কি ভাষণহে দি আছে। কিবা এটা খামগৈ নেকি? খোৱাবি নেকি? কোনে খোৱাবি? ল'ৰাকেইটা এইখন ভাষণ দি আছে। কোন আহে এতিয়া ছিংগাৰ, চালেহে ক'ব। মানুহ চব। ইয়াৰ পাছতে আমি শ্ৰীযুত পুতু বৰা, কাৰ্যকৰী সভাপতি উদযাপন সমিতি, ঋতু বৰুৱা। ফাইনেলি কণী খাম এতিয়া। কণী ক'ত যাওঁ? এই লওঁ এতিয়া কণী খামগৈ এতিয়া। কেইটা ল'লি ল আৰু? হা, কেইটা ল'লি? 5টা। পানী বটল এটা হৈ যাব ন? অঁ, পিছত খাম আৰু। এতিয়া যাত্ৰা, প্ৰথম কণী খাই লওঁগৈ। খালোঁ লগৰবোৰৰ লগত আৰু পকৰি চকৰি খালোঁ, কিবা কিবি আৰু। আমাৰ মিলন ভূমি সমূহ ৰাইজক সুধিছোঁ, খবৰ সকলোৱে ভালে আছেনে? সকলোৱে এটা হোৱাটছআপত দিয়কচোন, কিমান ভাল চাওঁ সকলোৱে। বঢ়িয়া। যি নহওক, আজি এই মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আঞ্চলিক ভিত্তিত দ্বিতীয় বাৰ্ষিক বহাগী বিদায় অনুষ্ঠানত আজি উপস্থিত থাকি মই নিজে বহুত নথৈ আনন্দিত হৈছোঁ। লগতে আজি বহু দিনৰ পৰা অনুষ্ঠান গলে গজমতি তোমাৰ আধা ফুটা হাঁহি। কাৰোবাৰ কোনোবা প্ৰেমত পৰি আছে, আজি আহিছে, হয়তো মোক চাবলৈও অহা নাই, সেইফালে চাবলৈ আহিছে, তেনেকুৱাও হ'ব পাৰে। সিহঁতখিনিৰ কাৰণে এটি গীত গাইছোঁ দেই, ভাল পাব নিশ্চয়। কিন্তু কথা কদা অলকতে হিয়া খনি কাহিনী লাগিলে চা লাগিলে
তো গাইজ কালি ফাংচনৰ পৰা অহাৰ দেৰি হ'ল, বহুত ৰাতি হ'ল। ঘৰ আহি 1:20 মানে পালোঁ, 1:20 মানত পালোঁগৈ। মানে বহুত দূৰ, ওচৰতে লগৰখিনি ক'লে, মই গমেই নাপাওঁ। গ'লোঁ আৰু 2-3 কিলোমিটাৰ মানে হ'ব। আৰু ফুৰিব যোৱা এইকেইদিন খোজকাঢ়ি আছিলোঁ গোটেই। কালি যাওঁতেতো ভালেই লাগিলে, ফাংচনলৈ আহোঁতেহে গম পালোঁ একদম ভৰি চৰি বিষ হৈ গৈছে, মোবাইলো চাৰ্জ নাই, আহি শুইহে দিলোঁগৈ আৰু। তো কালি ৰাতি ভিডিঅ'টো কেনেকুৱা পালে, যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি বেছিকৈ ভাল পাইছে আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো আজি ইমানে, আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'।